নমস্কাৰ ফ্ৰেণ্ড যিটো আমাৰ DHSৰ গ্ৰেড 4 আছিল তাৰ কেতিয়া ৰিজাল্ট দিব পাৰে বা কিমান কাটম আহিব পাৰে তাৰ ওপৰত জাষ্ট এটা ইনফৰমেশ্যন লৈ আহিছোঁ ফ্ৰেণ্ড যিখিনি ফ্ৰেণ্ডে আজি প্ৰথম চাইছে এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তলৰ ফালে ছাবস্ক্ৰাইব ন অপশ্যনটো লিখা আছে ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব আৰু সকলোবোৰ আপডেট পাব ফ্ৰেণ্ড বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ড যিটো আমাৰ ইয়াৰ পিয়নৰ পোষ্ট আছিল বা চাওঁ বলক কেনেকুৱা ধৰণৰ পোষ্টবিলাক আছিল পোষ্টবিলাক এনেকুৱা আছিল ভেকেঞ্চিবিলাক ৱাৰ্ড বয় আছিল 11টা পিয়ন আছিল 410টা নাইট চকীদাৰ 5টা ৱাৰ্ড গাৰ্ল আছিল 25টা আৰু ড্ৰাকৰুম এটেণ্ডেণ্ট আছিল আপোনাৰ 2টা মুঠ 463টা ভেকেঞ্চি আছিল ফ্ৰেণ্ড মুঠ 600 পোষ্ট যে আৰু কিবা কাৰণে আছে ধুবি চুবি আছে এনেকুৱা কৰি মিল 600 পোষ্ট বাট এই যে এইখিনি পোষ্টৰ এতিয়ালৈকে তেনেকুৱা একো ইনফৰমেশ্যন নাই বা বিশেষ ইনফৰমেশ্যন পোৱা নাই বহুতো ফ্ৰেণ্ডে মোক সুধি আছিল বাট জাষ্ট এটা আনঅফিচিয়েলি ইনফৰমেশ্যন পাইছোঁ মই এইটো জাষ্ট ইনফৰমেশ্যন পোৱা পাই মই দিলোঁ বলক চ' ইয়াৰ কাৰ্ডটো মাক কিমান আহিব পাৰে চাওঁ ফ্ৰেণ্ড কাৰ্ডৰ মাক আহিব পাৰে আপোনাৰ জেনেৰেলৰ এইটো আচলতে 75 দেখুৱাইছে SC 65 আৰু STৰ 60 আৰু OBCৰ 70 দেখুৱাইছে ফ্ৰেণ্ড অলপ চলপ কিবা কম বেছ হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় এইখিনিৰ ভিতৰত অনুমানিক আহিব পাৰে কাটক মাৰ্ক যিখিনি ফ্ৰেণ্ডে এপ্লাই কৰিছিল জানে পৰীক্ষা বেছি টানো অহা নাই ফ্ৰেণ্ড বলক ইয়াৰ ৰিজাল্ট কেতিয়া দিব পাৰে যিহেতুকে ইয়াৰ 29 ছেপ্টেম্বৰত এক্সাম হৈ গৈছিল এতিয়ালৈকে ৰিজাল্টৰ কোনো ইনফৰমেশ্যন মোৰ তাততো বিশেষ কৰি কমপ্লিটলি কাৰেক্ট ইনফৰমেশ্যন নাই বাট এটা ইনফৰমেশ্যন পাইছোঁ ফ্ৰেণ্ড ইয়াত ৰিজাল্টটো দেখুৱাইছে জানুৱাৰী এক্সপেক্টেড জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত ৰিজাল্ট দিব বা জানুৱাৰী এক্সপেক্টেড দেখুৱাইছে ফ্ৰেণ্ড মই যদি ইয়াৰ ওপৰত আৰু বিশেষ ভিডিঅ' পাওঁ আপোনালোকক দিম পাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব ভিডিঅ'টো যিবিলাক ফ্ৰেণ্ডে এতিয়া চাই আছে ঠিক আছে ফ্ৰেণ্ড আপডেট পালে মই আৰু দিম আপোনালোকে পাব মোৰ চেনেলটোত মই যি আপডেট পাওঁ সকলোবোৰ দিওঁ ঠিক আছে ফ্ৰেণ্ড লাইক কৰি দিব ভিডিঅ'টো